সৰ্বাংগীন বিকাশ আমাৰ এই অঞ্চলটোত জাকত জিলিকা কৰি তুলিব বুলি মই আশা ৰাখিছো। ওৰাং চাহ বাগিচাৰ কুদুৰম দাঁতি তেখেতে সম্বৰ্ধনা জনাইছে, মাইনৰিটি মৰ্চা জনাইছে, সম্ভাষণ জনাইছে। আমাৰ মিত্ৰজোঁট চৰকাৰ হয়, ইউপিপিএল, বিজেপি, জিএছপি, আমি মিলি পেলাই চৰকাৰ চলাইছোঁ, মিলি পেলাই কাম কৰিম। আৰু শিক্ষা স্বাস্থ্য এইটো ক্ষেত্ৰত আমাৰ যথেষ্ট কৰিব লগা আছে। আজি আমাৰ এই অঞ্চলবিলাকত আজি মাজবাট হস্পিটেলটোত আজি 15 বছৰতকৈ বেছি হ'ল এজন মানে এলোপেথিক ডক্টৰ নাই, হয় না, আয়ুৰ্বেদিক ডক্টৰ এজন ইয়াত চলাই আছে, য'ত নেকি আমাৰ 80 পৰা 1 লাখ জনসাধাৰণ ইয়াত আছে। গতিকে ইয়াত আমাৰ সেইবিলাক বস্তু আমি চাব লাগিব। আৰু আমাৰ বিভিন্ন ভিতৰৰ ঠাইবিলাকত মেলেৰিয়া আছে। আজিৰ তাৰিখতো আমাৰ ধনশ্ৰী লালপানী এইবিলাক ইয়াত মেলেৰিয়া প্ৰকোপ আমি দেখিবলৈ পোৱা যায়। গতিকে আমি সেইবিলাক ক্ষেত্ৰতো আমি ব্যৱস্থা ল'ম। আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে। আজি আমি এখন মাজবাটত কলেজ আছে আৰু মাজবাটৰ এখন আমাৰ হায়াৰ ছেকেণ্ডেৰী আছে। বাকীতো আমি চৰকাৰী অনুষ্ঠান তেনেকুৱা নাই, হাইস্কুল দুখনমান আছে। গতিকে আমাৰ ভিতৰৰ অঞ্চলবিলাকত যাতে আমি স্কুল প্ৰতিষ্ঠা কৰিব পাৰোঁ। এতিয়া আমাৰ বাগিচা অঞ্চলত এইবাৰ 2খন হাইস্কুল অসম চৰকাৰে প্ৰদান কৰিছে, এইটো কাম চলি আছে, এতিয়াও হৈ উঠা নাই। গতিকে এইখিনি হৈ উঠিলেও আমাৰ যথেষ্টখিনি ৰাইজৰ সকাহ হ'ব। গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কৰিব লগা আছে।